হেল্ল' এভৰিৱান আপোনালোকৰ আজি মই এটা বস্তু দেখাম মই বহুত কষ্টত বনাইছোঁ কষ্ট কৰি আপোনালোকে চাব পাৰিব কি বনাইছোঁ দেখাই আছোঁ চাওক বাঁহৰ গ্ৰিল বাঁহৰে বনাইছোঁ মই এইটো লাগিছে 3 দিনমান লাগিছে এইটো পূৰা বনাওঁতে আৰু কালাৰ কৰাতে 2 দিন সেইফালেও আছে বেক সাইড আৰু ফ্ৰণ্ট সাইড আৰু আজি দৰ্জাটো লগাব লাগিব দৰ্জা প্লেন সেটটো আনিছোঁ আজি পনে আনিলোঁ মই প্লেন সেট ইটো টোটেল ইয়াতে 500 টাকা পৰিল আৰু দৰ্জাৰ কাম হলো বাকি আছে বাকি মানে কেনকা ওপৰত ডিজাইনটো বাঁহৰে দিম গোটাই ইফালে সাইড গোটাই বাঁহৰে দিম দুই সাইডে আৰু এইটো প্লেন সেট তলতো প্লেন সেট লগাই দিম এইটো পানীটো ওপৰৰ পৰা পানী পৰি এটা কাৰণে বেয়া হৈ যায় একদম পানী ছিটকে আহিলে কিবা হয় সোনকালে পচি যাব বুলি এইটো আজি মই প্লেন সেট আনিলোঁ তলত লগাবৰ কাৰণে আৰু ভিতৰতো মই সিম্পল কৰি কালাৰ কৰিছোঁ বেছি ইমান কিবা হোৱা নাই এইটো হৈছে ওয়্যাৰ যেটো আমি কাম কৰোঁ বেয়া হোৱা ওয়্যাৰ এইটো আপোনালোকৰ ৰড বুলিহে ভাবিব অলপ ধুলা লাগি আছে মানে সেইটো ওপৰত মই এদিনা গ্ৰিল কিবা ড্ৰিল মেচিন মাৰাতে অলপ কিবা হৈছে একদম লেতেৰা হৈ আছে অলপ চাফা কৰি কিনে অলপ কিবা কৰিব লাগিব এইটো দৰ্জাৰ আজি কালি বনাইছোঁ মই সেইটো বেছি দিন হোৱা নাই এই যেনেকৈ খুলি দিব আৰু এইফালে সোমাই আহিব এইটো হৈছে অকল ভিতৰতো মই সিম্পল কৰি মাৰিছোঁ আৰু এইটো বিটটো মাৰবা আছে এইগলা মাৰবা আছে এইকেইটা মাৰিলে আৰু হৈ যাব এইগলা গোটাই এইটো ভিতৰতো এনে বগা সিম্পল কৰি মাৰি থৈ দিছোঁ সেনেকৈ থৈ দিম আৰু ইমান ডিজাইন নকৰা আৰু এইটো আজি দৰ্জাটো কমপ্লিট কৰিব লাগিব কাম বহুত বাকি আছে আৰু এই ওপৰতো সেইটো দৰ্জাৰ ডিজাইনটো ইয়াৰ ইটো আৰু বনাব লাগিব আজি নহ'ব বোধহয় আৰু এটা বস্তু বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ এইটো গড়ি বনাই আছোঁ এইটো ৱাল গড়ি এইটো গোটাই বাঁহৰে এইটো নেচাৰেল একদম প্লেক্স কুইক দি কিবা কৰিব লাগে একটা জইন দি কিনে আৰু এইটো আৰু একবাৰ সিৰিজ মাৰিব লাগিব পুৰা ফিনিচিং কৰিব লাগিব পিছফালেতো দেখাৱা নাই পদায় পিছফালে সেনেকুৱাই আৰু সিম্পল কৰি ইমান কিবা ডিজাইনটো কৰা নাই এনে আমাৰ দুখীয়া মানুহ আৰু পইচা নোহোৱা মানুহ সেনেকাই বনাব লাগিব উপায় নাই যাৰ পইচা আছে তাৰ কামগিলাং আছে বুলি কোৱা নিচিনা হয় আমাৰ পইচাও নাই দুখীয়া মানুহ ক'ৰ পৰা পইচা পাম সেইগিলাক গ্ৰিল বনাওঁতে মোটামুটি তোৰ 30,000 মানটো গিলো হয় 30,000 আমাৰ ক'ৰ পৰা ওলাম আমি এই বছৰত 30,000 টকাই ইনকাম কৰিবই নোৱাৰোঁ এটা মানে মই বাঁহৰে বনাই ল'লোঁ আমাৰ ঘৰৰে বাঁহ আছিল এইটো কাটি কুটি মই কিবা কৰি দিলোঁ আৰু কালাৰো অলপ গেল মোটামুটি ইয়াতে গিছে গোটাই কালাৰ কৰা মোটামুটি হ'লে 1200 টাকা মান হ'ল আৰু দৰ্জাৰ কাম বাকী আছে মোটামুটি গোটাই মিলি 2000 টাকাত কমপ্লিট হৈ যাব মোৰ কালাৰ কৰা কিবা কৰা বাৰ্নিছ সেইটো বাৰ্নিছ নামাৰোঁ এতিয়া কালাৰ কৰি ল'ব ওপৰত ডিজাইন আছে বাঁহৰে দিম গোটাই এই ওপৰতটা তলতে এনে প্লেন শ্বীট দিম সিম্পল কৰি এইটো আজি পনি আনিলোঁ 500 টাকাত আৰু গ্ৰিলটো ডিজাইনটো কেনে লাগছে আপোনালোকক দূৰৰ পৰা দেখাই দি আছোঁ এইটো এই ধূলা লাগি আছে পুৰা ধূলা একদম কিবা হৈ আছে এটা আমাৰ মন্দিৰটো ওম বাবা শিৱ বাবা কৃপাত আমি আছোঁ আৰু দৰ্জাটো কমপ্লিট হ'লে ভাল লাগিব আৰু এটা ব্লগ বনাই দেখুৱাম আপোনালোকক পিছত কমপ্লিট হোৱাৰ পিছত কেনেকৈ দেখা পাব আৰু মোৰ ইয়াতে লাইট লগাব বাকী আছে এইখিনি ওপৰত লাইট লগাই দিম এটা বাঁহৰে ধুনীয়াকৈ সাজি দিম একদম কি বুলি কয় ডেকৰেশ্যন কৰি কিনি আৰু সেনেকৈ মোৰ ভিডিঅ'টো চাই থাকিব আৰু ছাপোৰ্ট কৰি থাকিব আৰু কমেণ্ট কৰিলে বেছি ভাল লাগে মানে আমাৰো অলপ মানে কি বুলি কয় আগ্ৰহ আহি যায় আৰু যেনিবা একদম কামৰ ক্ষেত্ৰত যিকোনো আপোনালোকে যদি ভাল কমেণ্ট আহে বা আমাৰো ভাল লাগে সেইটো বিচাৰোঁ আমিও যাতে যে আৰু ভিডিঅ'গিলাক যদি শ্বেয়াৰ কৰি থাকে আমাৰ দুখীয়া মানুহ বহুত এনেকুৱা ঘৰগিলাক আছে এনেকুৱা এনে পৰি থাকি সেনেকৈ মানে সেনেকৈ যেনিবা মোৰ নিচিনাই বনাই থোৱা আছে গ্ৰিল দিব পৰা নাই গ্ৰিল দিব পৰা নাই যদি নিজে বনাই ল'ব পাৰে এনে বাঁহৰে সিম্পল কৰি বেছি খৰচা নাযায় এনে যাব এনে নিজৰ এনে গজাল চজাল মাৰিছোঁ মই এইগিলাক পুৰা গজাল মাৰি লৈছোঁ গজাল মাৰিলে সেইটো আৰু এটা কথা বেছি ল'ৰা ছোৱালীগিলি বেছি ডিষ্টাৰ্ব কৰাৰ কাৰণে মই গজালগিলা সেনেকুৱা কৰি থৈ দিছোঁ
সেনেকৈ নহ'লে মই আৰু সেনেকৈ এইগিলা উঠি যাব কিবা কৰিব মোটামুটি ইয়াৰ যাব মোটামুটি 15-20 বছৰ আৰামছে মই গেৰেণ্টি দিব পাৰোঁ এইটো আৰামছে 15-20 বছৰ আৰামছে যাব টেনশ্যন নহয় আৰু বছৰে বছৰে যদি কালাৰ দি থাকে আৰু বেছি ধুনীয়াকৈ লাগে একদম জিলকি থাকিব বেলেগ বেলেগ কালাৰ দি থাকিবি সেনেকৈ চলি যাব আৰু ভিতৰততো সেনেকৈ ইয়াৰ পৰা এনেকৈ দেখা পায় আৰু এনেকুৱা আৰু ইয়াৰ বাঁহৰে চোফা বনাম বুলি ভাবিছিলোঁ যেতিয়া পইচাগিলাক মিলাব তেতিয়াহে বনাম আৰু কাঠৰ গুড়ি বনাইছোঁ আপোনালোকে দেখা পাইছেনে নাই আপোনালোকক মই দেখাই দি আছোঁ কাঠৰ গুড়ি বনাইছোঁ মই পূৰা সম্পূৰ্ণ হোৱা নাই বাৰ্নিছ মাৰবা বাকী আছে আৰু কি বুলি কয় নাম্বাৰ লিখিবা বাকী আছে আপোনালোকে দেখাই নিছোঁ অলপ টাইম ৰখি থাক হৈছে কাঠৰ গুড়ি আপোনালোকক কৈ আছিলোঁ যে ৱাল গুড়ি সেইটো গুড়ি আছে দেখা নাই বৰ্তমান এইটো বেটাৰীটো মই চেঞ্জ কৰা নাই এইটো পুৰণা বেটাৰী আছে মোৰ গান গাৱা এইটো মাইক্ৰফোনৰ বেটাৰী আছিল তাকে লগাই দিছোঁ মই আৰু বাঁহৰে গুড়ি বনাই আছে ৱাল গুড়ি বনাই আছোঁ সেইটো কমপ্লিট হোৱা নাই কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক ফেচবুকত বা ইউটিউবত মই দি আছোঁ আৰু যদি মোৰ ইউটিউবত যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব নৱজিত টিভি ছাৰ্চ কৰিলে আৰামছে পাব টেনশ্যন নাই আৰু ভিডিঅ'টো মই লিংকটো দি আছোঁ আৰু মোৰ ফেচবুকত নামটো হৈছে নৱজিত ৰাভা আপোনালোকে চাব পাৰিব ঘড়ীটো কেনে লাগছে আৰু কমেণ্ট কৰি জনাব মই সেইখিনি বহুত বাকী আছে আৰু সেনেকুৱাহে কৰিম এনেকুৱা সেনেকুৱাহে দিম ইয়াতে নাম বুলি কয় এতিয়া মোৰ নাম থাকিব ওপৰত এইখিনিতে নাম দিম তাৰপিছত এতিয়া নাম্বাৰগিলান দিম এইটো অকল লিখিবলে ইয়াতে এইটো 12 ইয়াতে 396 এইখিনিতে দিম তাৰপিছত বেলেগ এনে চিনটো দিম পূৰা বাৰ্নিছ মাৰি দিম বাৰ্নিছ মাৰিলে জিলকি থাকিব এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে একদম পাহৰি নাযাব দেই মোৰ সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক পেজত ফ'ল' কৰিব আৰু সেনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব থেংক ইউ